হাই দোস্ত, স্বাগতম জনালোঁ মোৰ এই নতুন ইউটিউব চেনেল জৈথুন ব্লগলৈ। আৰু এয়ে মোৰ চেনেলৰ প্ৰথমটো ব্লগ হয়। আশা কৰোঁ সকলোৱে সহায় কৰিব। তো দোস্ত, যদি মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। তো দোস্ত, মই আছোঁ এতিয়া কহিমাত। তো মই ইয়াত থকাটো 6-7 বছৰমান হ'ল। আৰু এনেইতো মোৰ ঘৰ গোলাঘাটত হয়, কিন্তু মই কাম কৰিবৰ বাবে আহিছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দোস্ত আমি ওলালো যাবলৈ জংঘললৈ। এয়া আমাৰ জিপচি ৰেডি আছে। তো দোস্ত বৰষুণো দি আছে, হ'লেও উপায় নাই, গৈ আছো। আপোনালোকে চাই গৈ থাকক। ৰাস্তা নগালেণ্ডৰ ৰাস্তাটো কি ক'ব ন, ৰাস্তা এনেকুৱা যে স্বৰ্গৰ পৰা পাতাললৈ যোৱা যেন লাগে। তো দোস্ত জিপচিত উঠাৰ মজাই বেলেগ হয় ইয়াৰ। এইফালে পুৰা জিপচি ফুল আছে, আপোনালোকে দেখা পাইছে চাগে। এইটো আনাৰসৰ বস্তা হয় আৰু সৰু সুৰা বস্তু আছে বাৰু, মই দেখুৱাব নোৱাৰিলোঁ যিহেতু বৰষুণো দি আছিলে। এইটো ৰাস্তাটো চাওক আপোনালোকে, ইফালে আহি পেলাই আহি মেলি আৰু মই মানে পিছফালে বহি আছো যে, সেইকাৰণে আগফালে চিটত মানে মই চান্সটো নাপালোঁ, বেলেগ মানুহে বহি আছে। আৰু ইফালে দাদাই গাড়ীটো ৰকেট লঞ্চাৰৰ দৰে চলাই আহি আছে। তো দোস্ত আহি আহি পালোহি এতিয়া BSF কেম্প। তো দোস্ত আপোনালোকে চাই গৈ থাকক। এই BSF কেম্পটো পাৰ হোৱাৰ পিছত ৰাস্তা বহুত বেয়া, মানে নগালেণ্ডৰ ৰাস্তাটো কি ক'ম ন। আৰু ৰাস্তাৰ পৰিস্থিতিটো চাওক আপোনালোকে। আৰু এইটো ৰাস্তা দিয়ে আমাৰ মেৰাপানী ফালে যাব পাৰে। ৰাস্তা এটাই আছে, ৰাস্তা এইখিনিতহে বেয়া। এইফালে আপোনাৰ উশাহ গৈ পোৱাৰ লগে লগে এইফালে মেৰাপানী যোৱা ৰাস্তাটো বহুত ভাল। আৰু যদি আমাৰ জিপচিটো শ্লিপ খাই, ইয়াৰ পৰা যদি শ্লিপ খাই পৰি যায়, তেতিয়াহ'লে ৰাম নাম সত্য হ। আৰু দোস্ত আহি আহি পালোহি এইখন নৱোদয়া স্কুলখনৰ গেটখন। আৰু আমাৰ কাম কৰা জেগাডোখৰ পামহি, আৰু বেছি দূৰ নাই। তো বন্ধুসকল ফাইনেলি আহি পালোঁ কাম কৰা জেগাডোখৰ। আৰু এয়া আমাৰ মালিকজনে গাড়ীখন পাৰ্ক কৰিব বিচাৰিছে। তো বন্ধুসকল, মই ক্ষমা বিচাৰিছোঁ, লগোৱা সময়ত ভিডিঅ'টো বনাব নোৱাৰিলোঁ। এফালে আমি লগাই মেলি মানে পানী চানী গোটেই দি দিলোঁ। তো বন্ধুসকল, আমি ইয়াত লগাইছোঁ লাই পাতা, বন্ধাকবি আৰু বিটৰুট আৰু কিচিম আছে। মই নামবোৰ ইমান বিশেষ কৰি নাজানো বাৰু, চাইনা কেৰট নে কি বুলি কয়। তো বন্ধুসকল লগাই মেলি এতিয়া শেষ হ'ল, পানী চানী গোটেই দি দিলোঁ। আৰু এইটো হ'ল বন্ধাকবি লগোৱাটো, জলকীয়া আছে চাইডত। বন্ধাকবি স্পেচিয়েলি ডিচেম্বৰ মাহত ন বহুত ডাঙৰ ডাঙৰ ওলায়, কাৰণ দৰৱ চৰব নিদিয়ে যে। আৰু এইফালে চাওক, ইছ ৰাম, ভোট জলকীয়াটো মোৰ মাইনাটো। তো দোস্ত শেষ হ'ল, যদি বলক যাওঁগৈ ঘৰলৈ উভতি। তো দোস্ত ফাইনেলি আমি লগাই মেলি ঘৰলৈ আহি পালোঁ। আৰু এয়া মোৰ মৰমৰ ৰুৰুৱে মোক স্বাগতম জনাইছে। মই যেতিয়া আহিছিলোঁ এই কুকুৰটোৱে বহুত সৰু আছিলে, ভাত চাত খাব নোৱাৰিছিলে, আৰু এই সময়ত এটা বেমাৰো হৈছিলে। মই ভাল ধৰণে চাই মেলি আৰু হ'ল যেনে তেনে কৰিলোঁ। এতিয়া মোক চাওক, সি পাতাই দিয়া নাই। তো বন্ধুসকল, আমি গৈ আছোঁ এতিয়া চব্জি কিনিবলৈ। এই আকৰ্ষণটো হ'ল আমাৰ লগৰ হয়। তো দোস্ত আমি য'ত থাকোঁ তাৰ পৰা দোকানলৈকে অলপ দূৰ হয় ডিষ্টেঞ্চটো।
কমচে কম 5 কিলোমিটাৰমান হয় মানে আমি খোজকাঢ়ি আহোঁ। এতিয়া আহি ৰাতিয়ে হৈ গ'ল, গধূলি হৈ গ'ল, গধূলিটো নহয় ৰাতিয়ে হৈ গ'ল মানে। তো বন্ধুসকল দোকানখনত ফাইনেলি আমি আহি পালোহি আৰু বস্তুবোৰ লগৰীয়া জনে কিনি আছে, মইতো কিনা নাই বাৰু। তেখেতে কি কি কিনিছে ভগৱানেহে জানে আৰু দেই। তো বন্ধুসকল সমাপ্ত কৰিছোঁ আজি মোৰ এই নতুন ব্লগটো। লগ পাম আৰু নেক্সট ভিডিঅ'লৈ, তেতিয়ালৈকে গুড বাই।